চাৰি ফাটি দেখিব যা গুরুত্বপূর্ণ মানে আজি আমার সরকারি ডাঙরিয়া এমসিএলএ এইবার তো 100% জিকিবই মিছিমা সমষ্টিৰ পৰা আৰু ইএম দিয়াটো 100% কথা মিছিমা সমষ্টি হিচাপে তিনিটা প্ৰাইমাৰী একেলগে মিটিং হৈছে ইয়াত অকল তিনিটা প্ৰাইমাৰীহে আৰু 7টা প্ৰাইমাৰী আৰু আছে তিনিটা প্ৰাইমাৰীতে আপোনালোকে দেখিছে এই তিনিটা প্ৰাইমাৰীত যিমান জাতি জনগোষ্ঠী আছে ৰাজবংশী হওক বেংগলী হওক বড়ো হওক মুছলিম হওক মুঠতে বা হিন্দী আছে এই তিনিটা প্ৰাইমাৰী যি জাতি আছে গোটেই জাতিটো ওলাই আহিছে আৰু আমাৰ দলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে আমি দেখিলে এনে গম পাই কোন জিকিব কোন হাৰিব তো ইয়াত কোন আহে সেইটোকে আমি চাই আছো ফেৰেগা আহিলেও হাৰিব কোনোবা বিনা গয়াৰী আহিব বুলি শুনি আছো যি আহিলেও হাৰিব মুঠতে জেমছে এইবাৰ আৰু একবাৰ উইনাৰ হৈ আছে মিছিমা সমষ্টিৰ পৰা এইফালে শুনিছে এইফালে ওলাই গ'ল সেকেন্ডটো 30 তাৰিখত ভিতৰত হ'ব আজি চন্দন ব্ৰহ্মক মই যোৱাকালিয়ে কৈছে বিজেপি দলে যিটো পানিশমেন্ট কৰিব পৰা নাই চন্দন আৰু খাম্পাক বিজেপিক আমাৰ দলত থাকি যেনেকুৱা ধৰণৰ গাদ্দাৰী কাম কৰিছে সিহঁতে আমিহে পানিশমেন্ট দিব লাগিছিল চন্দন আৰু খাম্পাক তো আমাৰ হৈ পেলাই বেয়াকে পানিশমেন্ট দিছে তো ইয়াৰ কাৰণেতো মই ইউপিপিএল দলৰ নেতা কৰ্মীসকলক মই চেলুট কৰিছো ভাল পাইছো আপনার নামত টিকিট দিলে ভোটে নিদে ইউপিপিএলে ভোটে নিদে এই কাৰণটো মই কৈছো আমি যেটো দিব পৰা নাই পানিশমেন্ট এই পানিশমেন্টটো ইউপিপিএলে ইয়াত আসলা প্ৰমোদক সুদক্ষক হেলিকপ্টাৰত ঠেং আছে না নাই কৰিলে হ'ল